उफ्रा बिसायख'थि फोसावदिंनाया गोख्रोङै सोलिबाय थानाय समावनो 52 नं तामुलपुर बियाबनि सिङाव थानाय रामेशुबुरि गामियाव आबाहन थियेटारनि नायजाब दिन्थिफुङो। हादोर नाङै कर'ना बेराम साग्लोबनायनि जाहोनाव थांनाय बोसोराव गासै थियेटारफोरनि दिन्थिफुंनाया बन्द जानानै दंमोन। बे समाव हादोरसा सोरखारा खानानै होनाय कभिड खान्थिनि गेजेरजों थियेटार दिन्थिफुंनो होनायाव रायजो राजाफोरनि अनसायनायखौ नुनो मोननानै थियेटार सामलायगिरिफोरा गोजोननाय फोरमायदों। मख'नो गोनांदि आबाहन थियेटारनि गुबै फावथुनगिरि प्रस्तुति पराशरा रायजोफोरनि अनसायनायखौ नुनानै गोजोननायजों ओरैबायदि बुङो। দৰ্শকৰ মাজত ওলাই আহিছে এই মুহূৰ্তত কেনেকুৱা আপোনাৰ অনুভূতিটো কেনেকুৱা? আচলতে আপোনালোকে আমাক সুধিলে দৰ্শকক সুধিব লাগে, কাৰণ তেওঁলোকে ইমান অধীৰ আগ্ৰহেৰে ভ্ৰমণৰ কাৰণে ৰৈ আছিলে নহয়। 1.5 বছৰৰ পিছত নাটক কৰিবলৈ আহিছে, মানুহে চাইছে, পাহৰিছে আৰু দৰ্শকে আদৰি লৈছে। ভ্ৰাম্যমাণ থিয়েটাৰক পাহৰি যোৱা নাই, সেইটোৱে বৰ ডাঙৰ কথা। তাৰ লগতে যিসকল থিয়েটাৰৰ লগত জড়িত হৈ থকা শিল্পী কলা কৌশলী বিভিন্ন ধৰণৰ মানুহ, সেইখিনি মানুহৰ এটা জীৱন জীৱিকাৰ পথ আকৌ মুকলি হৈছে, সেইটো বৰ ডাঙৰ কথা। বিনোদনটো পিছত আহে, কিন্তু জীৱন জীৱিকাটো প্ৰথমতে আহে, কাৰণ ইয়াৰ ওপৰত নিৰ্ভৰ কৰি, এই মাধ্যমটোৰ ওপৰত নিৰ্ভৰ কৰি বহুত মানুহে পৰিয়ালটো পোহপাল দি আছে নহয়। সেইটো আমি সচৰাচৰ পাহৰি যাওঁ, বহুত মানুহে পাহৰি যায়। সেইটো অকল বিনোদন বুলিয়ে ভাবে, কিন্তু সেই মানুহখিনিৰ জীয়াই থকা এটা পথ সুগম হৈছে, পথটো পাইছে। তামোলপুৰত আপুনি বহুবাৰ কৰিলে, এইবাৰ আপুনি তামোলপুৰত কেনেকুৱা দৰ্শক মানে সহজ সৰলেই মানুহখিনি এইফালৰ। আৰু আমি যিহেতু এই কভিড প্ৰট'কল মানি সোনকালে নাটক শেষো কৰিছোঁ, আৰু মাস্কৰ পৰা আৰম্ভ কৰি মই সুন্দৰকৈ দেখিছোঁ, বৰ সুন্দৰকৈ তেওঁলোকে সেইখিনি মেইনটেইন কৰিছে। সেইটো সেই সজাগতাটো যে আছে, বৰ ভাল লাগিছে চাই। আমি আমাৰ ফালৰ পৰা দৰ্শকক যথেষ্টখিনি সজাগতা বিয়পাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখিছে প্ৰথম নিশা আমাৰ নৃত্য নাটিকা যিখন আছিলে, সেইখনৰ যোগেদি আকৌ নতুন পোহৰ হ'ব, প্ৰভাত হ'ব। সেইখন কভিডৰ ওপৰত, সম্পূৰ্ণ ভেকচিনেশ্যনৰ ওপৰত। আৰু যিহেতু এতিয়া অসম চৰকাৰে সদায় কৈ আছে যে ভেকচিনেশ্যনটোৰ ওপৰত বেছি গুৰুত্ব দিয়ক, তেতিয়া সকলো নৰ্মেল হ'বগৈ। গতিকে আমিও এইটো সদায় মাছ এপিল এটা দিয়ে থাকোঁ যে ভেকচিনেশ্যনৰ ওপৰত গুৰুত্ব দিয়ক। আৰু দৰ্শকে এইখিনি কথা শুনিছে যেন লাগে আমাৰ, এতিয়া মানুহখিনি বৰ সুন্দৰকৈ গ্ৰহণ কৰিছে। বৰ ভাল লাগিলে। लोगोसेनो आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिया जोबथा साननि जयमती नायजाबखौ नायनानै ओरैबायदि बुङो। উৎসাহ যোগাব লাগে, থিয়েটাৰ আমি চাব লাগে, কোভিডৰ নিয়মটো আমি মানিব লাগে, আৰু পুৰা নাচালিও টিকেটটো কাটি ফালে পইচাটো দিব লাগে, যাতে আমাৰ আৰ্টিষ্টবিলাকে মানে সেইটো লৈ ফালে আমাৰ সংস্কৃতিটো জীয়াই ৰাখিব পাৰে। থিয়েটাৰ ইণ্ডাষ্ট্ৰী আমাৰ গোটেই ভাৰতবৰ্ষত অসমৰ যিটো থিয়েটাৰ, সেইটো হ'ল বহুত এটা মানে পপুলাৰ, চবেই জানে অসমৰ এই থিয়েটাৰটো। গতিকে সেইটো আমি সেইটো দিশত অসমে মানে নাম থকা, তো আমাৰ সংস্কৃতিৰ লগত জড়িত, থিয়েটাৰৰ লগত জড়িত এই মানুহখিনিক যদি আমি শক্তিশালী কৰি নাৰাখোঁ, তেতিয়াহ'লে অসমৰ পৰা এটা শক্তিশালী থিয়েটাৰ ইণ্ডাষ্ট্ৰীখন হেৰুৱাই যাব। আৰু আমাৰ যিবোৰ সংস্কৃতি, যিটো হিয়াৰ দ্বাৰা প্ৰদৰ্শিত হয়, এইবোৰো লাহে লাহে নাইকিয়া হৈ হেৰাই যোৱাৰ পথত মানে গৈ থাকিব। হত্যা